নমস্কাৰ বন্ধুসকল, মোৰ নাম জাভেদ আৰু এইটো মোৰ চেনেলৰ একদম নতুন ভিডিঅ' হয়। প্ৰথম ভিডিঅ' আপলোড কৰিম মই ভ্লগছ। আজি মই আহিছোঁ আপোনাৰ মৰিগাঁও ভুৰবান্দাৰ কাষতে আপোনাৰ দুবৰিতল ম'হ যুঁজ, তাতে ম'হ যুঁজ চাব আহিলোঁ। এতিয়া আপোনাক দেখাম এটা বিশাল ডাঙৰ ম'হ মোৰ ওচৰত আছে। এইটো হৈছে আপোনাৰ মৰিগাঁও কলমশেখৰ ম'হ, কলমবাৰী ঘৰ। যোৱা হৈছে ন ম'হৰ? যোৱা হোৱা নাই ন? এইটো হৈছে আপোনাৰ পুতুল ডেকা ম'হ, ভূঞাবুৰী মৰিগাঁও। এইটো এটা চেম্পিয়ন ম'হ আছিলে, বহুত ডাঙৰ ম'হ, কিন্তু ম'হটো এবাৰ মানে আগৰ নিচিনা স্বাস্থ্যটো নাই। এইটো হয় পুতুল ডেকা ম'হ। এতিয়া আপোনালোকক দেখাম মুনিয়া ম'হটো দেখাম মৰিগাঁও। আৰু আমাৰ মৰিগাঁও যিটো চেম্পিয়ন ম'হটো আজি অনা নাই, ইয়াতে যুঁজাব। বিশেষকৈ আপোনালোকে দৰ্শক চাওক, কিমান দৰ্শক ম'হ যুঁজৰ দৰ্শক দেখিছেনে? কিমান দৰ্শক মানুহৰ মানে ভিৰত ম'হ যুঁজ মানে দেখাব পৰা নাই আপোনালোকক, সেইটো দেখাব চেষ্টা কৰিম মই। হৈছে আপোনাৰ মুনিয়া ম'হ, মৰিগাঁও বিখ্যাত আপোনাৰ মৰিগাঁও জালুকুটিৰ ম'হ। যোৱা হৈছে ন ম'হৰ? দিয়া নাই ন? বহুত ডাঙৰ ম'হ হয়, মৰিগাঁও বিখ্যাত মুনিয়া ম'হ, মৰিগাঁও জালুকুটিৰ হয়। দেখিব পাইছে আপোনালোকে ধুমগলীয়া ম'হ। আপোনালোক দেখিছে ধুমগলীয়া ম'হ যুঁজ। বৰ্তমানলৈ যুঁজা নাই বাৰু। লাগে না আৰু বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব নাপাহৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মই একেবাৰে নতুন দেই, সকলোৱেও মানে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।